ৰাতিপুৱা ওলাই আহিলোঁ ফাহিমা পাপা গৈ আছে ডিউটিলৈ আৰু মই এনেই তাৰ লগতে খোজকাঢ়ি গৈ আছোঁ তো তাইকতো আগুৱাই আনিব যাব লাগিব আৰু সকলোকে গুড মৰ্ণিং জনাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাব নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল এয়া টোপনিৰ পৰা উঠিয়ে মুখ হাত ধুই অলপ চাহ অলপ খাই ওলাইছোঁ যিহেতু ৰাতিৰ পিছত ৰাতিপুৱা একদম মুখখন ফুলি থাকে তো সেয়াই অলপ ভিডিঅ' কৰি ল'লোঁ আৰু অলপ নিজকো এনেকৈ ভালকৈ উঠাই ল'লোঁ আৰু ফাহিমাৰ পাপা গৈ আছে আগে তাৰপিছত মছজিদত এইটো টেমাটোত মানে কিবা এটা দিয়ে যায় যেতিয়াই যায় ওলাই আৰু এইফালে চাইছে একদম মানে ৰ'দ ওলাই আছে আৰু চোকা ৰ'দ ওলাবলৈ আৰম্ভ কৰিলেই আৰু ইয়াত দেখিছেনে ধান পত্ৰত ধান দি গ'ল আৰু মানে তাৰ এইটো নিয়মেই কিবা এটা দিয়ে যাব মছজিদত আৰু এতিয়া গৈ আছে ফাহিমাক মোৰ কোচত নাহেই মানে তাৰ পাপাৰ লগত যাব আৰু তাৰপিছত এইফালে তাৰ মামাক হাৰ পোৱালোঁ কিন্তু হাৰ নাপালে তাৰপিছত অলপ ঘূৰি ফুৰি আম্মাহঁতৰ ঘৰৰ পৰা হৈ আহিলোঁ ঘৰত আহি এতিয়া ফাহিমা আমনি কৰি আছে মানে শুই যাব আৰু অলপ দেৰিয়ে হ'ল আৰু এইফালে চাইছেনে মোৰ ফুলখিনি ইমান ধুনীয়াকৈ ফুলিছে একেবাৰে ফুলখিনি দেখিয়ে কিবা এটা ভাল লাগি যায় ঘৰৰ ভিতৰৰ পৰা ওলাই আহি তাৰপিছতে গা পা ধুই অলপ শুই ল'লোঁ শুই আৰাম কৰি ল'লোঁ তাৰপিছত এইফালে দুপৰীয়া আহাৰ বনাবলৈ গৈছিলোঁ সুদা ভাত আৰু এইফালে ভেন্দি ভাজি নিজৰ গছৰে আৰু অলপ দাইল পাপৰ ভাজি লৈছোঁ খাচীৰ মাংস অলপ লৈ লৈছোঁ অলপ পিঁয়াজ তো মোৰ দুপৰীয়া সাজটো ৰেডি কৰি লৈছিলোঁ আপোনালোককো দেখুৱাই দিলোঁ অলপ আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত অলপ বেছিকৈ শ্বেয়াৰ কৰি দিব তেতিয়া নতুন ভিডিঅ' বনাবলৈ মন যায় আগ্ৰহটো বাঢ়ি যায় তাৰপিছত খাই বৈ আৰাম কৰিলোঁ শুলোঁ বলোঁ আৰু তাৰপিছতে গুচি গৈছিলোঁ ভৰদেবাহঁতৰ ঘৰত মানে মিষ্টাৰৰ বা ঘৰত আৰু যোৱাৰ পিছতে বনাই দিছে চৰ্বত বনাই আছে আৰু অলপ ভাবিলোঁ ভিডিঅ' কৰি থওঁ আৰু এইফালে ফাহিমাই পূৰা নেমুটো চুই আছে গোটেইখিনি ঠুঙাৰ নেমু গোটেইখিনি তাৰ লাগে তো লৈ আছে আকৌ অলপ ওলাই দিবলৈ চেষ্টা কৰি আছে তো অলপ খেলিলে তাইও আৰু এইফালে বালি লাগিব বুলি অলপ ভয়ত ছাইড কৰি দিলোঁ আৰু দম দিছোঁ যে অলপ আঁতৰি যাব লৈছে তো দেখিছেই দিনটো এনেকৈয়ে পাৰ হয় আৰু দিনটো তাৰ পিছফালেই লাগি থাকিব লাগে সেইকাৰণে ভিডিঅ'বোৰ আৰু কৰা নহয় আগততো কৰিব পৰা নাই এতিয়া আৰু নোৱাৰোঁ তো সেনেকুৱাই আৰু মাজে চাজে এটা দুটা ভিডিঅ' আপলোড কৰোঁ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰি যাব আৰু দেখিছেই ফাৰ্ষ্ট টাইমৰ কাৰণে মানে মোৰ মনিটাইজেশ্যন হোৱা নাই আৰু দেখিছে পূৰা বনাই আছে চৰ্বত আমি এতিয়া চবেই খালোঁ বলোঁ অলপ আৰাম কৰিলোঁ তাতে তাৰপিছত আম্মাই মাতি আছে ফোন কৰি আৰু এতিয়া যাম আম্মাহঁতৰ ঘৰত আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে তেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তো লগ পাম আন এটি মজাৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক বাই বাই আজি চৰ্বতৰ লগতে বিদায় ল'লোঁ।